সৈতে অসমবাসী ৰাইজ আপোনালোকক আকৌ এবাৰ SRB আসাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে NISৰ অধীনত DLED ডিপ্লোমাৰ কাৰণে 4th সেমিষ্টাৰৰ এক্সাম দিছে আৰু পাছ কৰিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে NISে ইতিমধ্যে প্ৰেৰণ কৰিছে প্ৰতিটো ষ্টেটৰ ৰিজনেল চেণ্টাৰলৈ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে অনতিপলমে আপোনালোকে পাই যাব। কেইটামান ষ্টেটত ইতিমধ্যে প্ৰভাইড কৰি দিছে শিক্ষক শিক্ষয়িত্ৰীসকললৈ NIS DLEDৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। মই আপোনালোকক মাৰ্কশ্বিটটো দেখুৱাম যে আপোনালোকে যেতিয়া মাৰ্কশ্বিটটো ৰিচিভ কৰিব তেতিয়া আপোনালোকে মাৰ্কশ্বিটটো কেনেকুৱা দেখিবলৈ পাব। বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে কমেণ্ট কৰি জনাইছিল যে আমি মাৰ্কশ্বিট ক'ত পাম আৰু কেনেকৈ পাম। সেইসকল শিক্ষক শিক্ষয়িত্ৰীক মই জনাব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ মাৰ্কশ্বিট ষ্টাডি চেণ্টাৰত পাব। ৰিজনেল চেণ্টাৰত পঠিওৱা হৈছে, ৰিজনেল চেণ্টাৰৰ পৰা ষ্টাডি চেণ্টাৰত পঠিওৱাৰ পাছত আপোনালোকে মাৰ্কশ্বিট পাই যাব। লগতে বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে কমেণ্ট কৰি সুধিছিল যে মাৰ্কশ্বিট লোৱাৰ সময়ত আমাক কি ডকুমেণ্টছ লগত ল'ব লাগিব। তো মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে লিংকত ক্লিক কৰি চাই ল'ব পাৰিব যে যেতিয়া আপোনালোকে ষ্টাডি চেণ্টাৰত যাব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ল'বলৈ তেতিয়া আপোনালোকক কি 5টা ডকুমেণ্টছ আগতীয়াকৈ লৈ যাব লাগিব, মানে এতিয়াৰে পৰা আপোনালোকক যোগাৰ কৰি ৰাখিব লাগিব, যাতে আপোনালোকক যেতিয়া ষ্টাডি চেণ্টাৰৰ পৰা কল কৰিব অৱগত কৰাব যে আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আহি পাইছে, আপুনি এতিয়া ৰিচিভ কৰি লওক। তেতিয়া আপোনালোকে সেই ডকুমেণ্টছবোৰ লগত লৈ যাব লাগিব আৰু ডকুমেণ্টছবোৰ জেৰক্স কপি জমা দি আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ৰিচিভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক মাৰ্কশ্বিটটো দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। এইটো হৈছে মাৰ্কশ্বিট। হয়তো মই বহুতে কমেণ্ট কৰিব পাৰে যে মাৰ্কশ্বিটটো এই বছৰ নহয়, মাৰ্কশ্বিটটো এই বছৰৰে হয়। মই আপোনালোকক প্ৰুফ সহকাৰে দেখুৱাই দিম। তো ইয়াতে চাওক মাৰ্কশ্বিটটো কেনেকুৱা হ'ব। প্ৰথমতে ওপৰত চাওক ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থান ইয়াত দিয়া আছে। তাৰপিছতে ইয়াত তলত উল্লেখ কৰিছে চাই লওক ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED। তাৰপাছতে ইয়াত থাকিব যাৰ নামত মাৰ্কশ্বিটটো আছে তাৰ নাম থাকিব ইয়াত। তাৰপাছত থাকিব মাদাৰ্ছ নেম, তাৰপাছত থাকিব ফাদাৰ্ছ নেম। ঠিক আছে, তাৰপাছতে ইয়েছ থাকিব আপোনালোকৰ ছাবজেক্ট কেইটা। আপোনালোকে যদি বাওঁফালে চাই তেতিয়াহ'লে চাব পাৰিব 501, 502, 503, 504, 505, লগতে আছে 511 and 512। ইয়াত এই দুটা দিয়া আছে। আৰু তলত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আছে 506, 507, 508, 509, 510, 513 and 514। আৰু সোঁফালে আপোনালোকে কিমান মাৰ্কছ পাইছে এইটো ইয়াত উল্লেখ কৰা থাকিব আৰু আপোনালোকে ইয়াত চাব পাৰিব যে আপুনি কোনটো ছাবজেক্টত পাছ কৰিছে আৰু কোনটোত ফেইল কৰিছে। ঠিক আছে, আৰু তলত যদি চাওঁ তেতিয়াহ'লে ইয়াত থাকিব আপোনালোকৰ প্ৰথম বৰ্ষৰ ইয়াত মাৰ্কছ, তাৰপাছত আছে দ্বিতীয় বৰ্ষৰ মাৰ্কছ, তাৰপাছত আছে টোটাল মাৰ্কছ আৰু ইয়াত থাকিব আপোনাৰ ৰিজাল্ট, অৰ্থাৎ আপুনি পাছ কৰিছে নে ফেইল কৰিছে। যিসকল বন্ধু বান্ধৱীয়ে ভাবি আছে যে এই মাৰ্কশ্বিটটো এই বছৰ নহয়, সেইসকল বন্ধু বান্ধৱীক মই জনাব বিচাৰিছোঁ আপোনালোকে যদি ইয়াত ডেটটো চাই তেতিয়াহ'লে চাব পাৰিব। ইয়াতে চাওক 22 মে 2019 এই মাৰ্কশ্বিটটো NISৰ অফিচিয়েল ৱেবছাইটৰ পৰা প্ৰভাইড কৰিছে আৰু তাৰ পৰাই ৰিজনেল চেণ্টাৰত আহিছে আৰু ৰিজনেল চেণ্টাৰৰ পৰাই এই পিকচাৰটো চেণ্ড কৰিছে। কিন্তু এতিয়ালৈকে বহুতো ষ্টেটত ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে মাৰ্কশ্বিট পোৱা নাই। উদাহৰণ হিচাপত আমি আমাৰ অসমৰ কথাকে ক'ব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, অনতিপলমে আমাৰ অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে NISৰ অধীনত DLED ডিপ্ল'মাৰ মাৰ্কশ্বিট পাই যাব। আপোনালোকে জাষ্ট অলপ কেইদিনমান ধৈৰ্য ধৰক, অলপ কেইদিনৰ ভিতৰতে আপোনালোকক ষ্টাডি চেণ্টাৰৰ পৰা অৱগত কৰোৱা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।